কৃষ্ণ। ওম নমো ভাগৱতে বাসুদেৱায় কৃষ্ণ। নমস্কাৰ প্ৰভুসকল, আইসকল। আজি সন্ধ্যাবেলা শ্ৰীমদ্ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ ওচৰলৈ শুকদেৱৰ আগমন এই দুলৰি ভাগি পাঠ কৰিবলৈ লোৱা হৈছে। কৃষ্ণ কৃষ্ণ দুলৰি কৃষ্ণ। পৰীক্ষিতৰ ওচৰলৈ শুকদেৱৰ আগমন দুলৰি কৃষ্ণ। ঐ হিমতে তৈত আচন্ত নৃপতি ঋষি হব সমন্বিতে ফুৰন্তে ভ্ৰমন্তে ব্যাসসুত হুকে মিলিল অসিত হিতে হে ৰাম সদায়ে কুৰখ বৰিষ প্ৰমাণ হুকুমাৰ মহাবেশ শ্যামল হৰিৰ হিৰছত্ৰাকৃত নীল কঞ্চিত কেশ ভ্ৰুবহুলিত আয়ত লোচন যেন পংকজৰ পাহি উন্নত নাসিকা সুন্দৰ বদন দখন ৰিখত হাসি সমৰুচি কৰ কৰ্ণকম্বু কণ্ঠ ঐ দেখন্তে চিত্ত সন্তুষ্ট জানুলম্বিত বাহুবক্ষ স্থল বহল পৰম পুষ্ট কৰ কিখলয় সুদীৰ্ঘ সুদৃঢ় সুদৃঢ় বৰ্তুল আঙ্গুলি পান্তি দেখন্তে সন্তোষ তাতে কৰে আতি নখ চন্দ্ৰ ছয় কান্তি সিংহ বন্ধ স্কন্ধ হুচন্দ উদৰ হে দেখন্তে মিলে সন্তোষ সুগম্ভীৰ নাভি চাৰু জানু জংঘা হে চৰণ পংকজ কুশ হে ৰত্নৰ হলকা সদৃশ আঙ্গুলি নখৰ জ্যোতি উজ্জ্বল হে মহামনোহৰ ৰাতুল কোমল দেখি দুয়ো পদ তল কৃষ্ণৰ হৰিৰ সদৃশ সাক্ষাৎ কৰন্তে আছে প্ৰকাশ কুটিল কুন্তল শোভিতি লম্বিত বস্ত্ৰহীন দিগবাস অত্যন্ত উত্তম অঙ্গলাৱণ্যক নুজুৰে কুটিমদনে হে হকিত বদন দেখি মোহ হুই বেৰি ফুৰৈ নাৰীগণে
বাতুল বুলিয়া চৱাল সকলে নচাৰে শুকৰ কুল মহাৰিষি গণে শুক কচিনিয়া কৰিলন্ত হৰিৰুল আসনৰ পৰা উঠি তাৱক্ষণে কৰিলা হবে সাদৰ মাথাত কৰিয়া সুবৰ্ণ আসন আনি দিলা নিপবৰ হে ৰাম স্ত্ৰী শিশু হবে ৰিয়ান্তৰিলা দেখি হেন ভূত কৃষ্ণকে মনে বহিলা আসনে মহামুনি ব্যাস হুত সুবৰ্ণ ভৃংগাৰে পখালিলা ভৰি পাদুদক লইলা মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পূজিলা পৃথিৱীনাথে হে চৰণত ধৰি বুলিলন্ত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা মুনিৰ পাৱে মহাৰিষি হবে চৌপাশে পাশে প্ৰকাশন্ত হুকে বহি তাৰা গ্ৰহ গণে যেন বেঢ়ি আছে আকাশত পূৰ্ণ শশী প্ৰসন্ন বদনে বসিয়া সন্ত কৃষ্ণৰ চিন্তি চৰণ দেখি নৃপতিৰ প্ৰেম উপজিল আনন্দে আকুল মন মুনিৰ চৰণ হিৰে পৰখিয়া কৰিলা পাৱে প্ৰণাম লুটক ঝৰিল তনু সিহৰিল উচ্চাৰিল ৰাম কৃষ্ণ লুটক ঝৰিল তনু সিহৰিল উচ্চাৰিল কৃষ্ণ ৰাম হা কৃষ্ণ কৃষ্ণ বুলিয়া পৰিয়া আছিলা মুনিৰ পাৱে কৰি কীৰ্তঞ্জলি বুলিলা বচন বসিয়া বিনয় ভাৱে অধম ক্ষত্ৰিয় আমাৰ গৃহত মিলিলা হিয়া আপুনি আজিহি আমাক পৰম পবিত্ৰ কৰিলা মহামুনি অগৃহ হব শুদ্ধি হৈ তাৱক্ষণে
যাহাৰ মাত স্মৰণে কি কহিব ভাগ্যে হেনয় মুনিক সাক্ষাতে দেখো নয়নে তোমাৰ চৰণে পৰখে আজি জীৱন জন্মহাম ফল নিশ্চয় জানিলো আজি দূৰ ভৈলা মোৰ যত মংগল যাহাৰ সমীপ চাপিল মাত্ৰকে পাপ হব হুৱে অন্ত কম্পি পলাই যেন বিষ্ণু দৰ্শনে অসুৰ সেনা সমস্ত পাঞ্চু পাণ্ডৱৰ পৰম সুহৃদ মোৰ নিজ দেৱ ইষ্ট ভকত বৈচল্য কৃষ্ণে তোমাক পঠাইলা জানিলো নিষ্ট ভৃতৰ সন্ততি মৰুমুক মাৰ মূৰ বুলি জগত পতি তোমাক দেখিয়া দিবন্ত জানিলো অধমক মুক গতি ৰাম দেৱৰো দুৰ্লভ তজুদৰ খন অন্তকালে পাইলো আমি আনহেতু নাই কৃষ্ণেৰেখে কৃপা কিনো ভিত্ৰ প্ৰিয় স্বামী তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান নৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে শ্ৰৱণ কীৰ্তন স্মৰণ যোগ্য নহি যত যত কথা তুমিহি পৰম গুৰু মহামুনি কহিও মুতহৰ বথা জগত পবিত্ৰ কৰিয়া ভ্ৰমাহা তুমি মুনি নিৰন্তৰে ধেনু দুহনৰ কাল মাত্ৰ তুমি থাকা গৃহস্থৰ ঘৰে পৰম দুৰ্লভ তোমাৰ আলাপ পাইলা কত মহাভাগে হৈ বুলি ৰাজা প্ৰেমে হলো তক ভৈলন্ত হুকৰ আগে
নৃপতিৰ প্ৰেম ভক্তি কদেখিয়া তুষ্ট ভৈল মুনিবৰ সাধু সাধু বুলি প্ৰশংসা কৰিয়া বিলন্ত পাছে উত্তৰ শৌনক প্ৰভৃতি ঋষিক সম্বোধি কহন্ত হোতে সম্প্ৰতি প্ৰথম স্কন্ধৰ 19 অধ্যায় এহিমানে সমাপতি প্ৰথম স্কন্ধৰ 19 অধ্যায় এহিমানে সমাপতি কৃষ্ণ প্ৰথম স্কন্ধ 26 কৃষ্ণ শুনিও সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত ৰাম শুনিও সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত ভুকুতি মুকুতি যত হয় উপগত ইহ পৰলোকে মহাহিত পূৰ্বত নযাৱে কেৱে নজানে কেৱে পৃথিৱীত শুকদেৱে কলিযুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়াক কৰ্ণ ভৰি মহা মহা ভাগ্য আছে যাৰ সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব কৃষ্ণেকে পৰম ইষ্ট দেৱ পূজয় যাকো ব্ৰহ্মা হৰে কোননো মৰণৰে তাংক আহি নকৰিবা হেয় যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰি 12 পাত্ৰ হৈ অতি ম্লেচ্ছন্ত্ৰ জাতি নভজিয়া হেন দেৱ আনকেহে কৰৈ হেয় হিহি জন জানাত্মঘাতী কৃষ্ণ পূজয় যাকৈ ব্ৰহ্মাৰে কোননো পামৰে নহয় তাংক আশী নকৰিবা হে মানে কৃষ্ণ সমস্ত ব্ৰহ্মা হৰে সকলোৱে পূজা কৰে তাকে মানুহনো কি আছে গতিকে তেওঁক যি পূজা কৰে তেওঁক যি সেৱা কৰে তেওঁক সেৱা কৰিলে যজ্ঞ নাম লোৱা মাত্ৰকে যজ্ঞ কৰা লিখীয়া হয় গতিকে তেওঁক যদি নভজে মানুহে আত্মঘাতী হোৱাৰ লিখীয়া হয় সেইটোকে কৈছে কৃষ্ণ দুৰ্লভ মনুষ্য জন্ম পায়াহিতো নৰোত্তম হৈ এক হৰণ কৃষ্ণত স্মৰৈ ৰাম নাম মুখে সংসাৰক তৰি সুখে হিহি পাইলে বেদান্তৰো তত্ত্ব হিহি মহাকৰ্মী নিষ্ঠ হিহি মহাজ্ঞানী হিষ্ঠ দেৱ হব বখানন্ত তাক হেন জানি স্থিৰমতি কৃষ্ণৰ তকৰিউৰতি তেৱে নিস্তাৰিবা পোনাক নেনায়ো আলে জালে কেতিক্ষণে ধৰে কালে ইটো কথা নপখে কাণত বন্ধু মাধৱ কৈৰি খেলাৱে মায়াৰ খেৰি
কিনো মোহে ভৈল বুদ্ধি হত কৃষ্ণে পৰ লোকবিত কৃষ্ণেহে হৃদ চিত জানি তান নচাৰিবা নাম যত দেখা কিছু নোহে কৃষ্ণৰ কিং কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম হে ৰাম কৃষ্ণে পৰ লোকবিত কৃষ্ণেহে হৃদ চিত জানি তান নচাৰিবা নাম যত দেখা কিছু নোহে কৃষ্ণৰ কিং কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ। কেতিয়া আমাৰ আয়ু যায় নেনা আয়ু আলে জালে খেতিখনে ধৰে কালে কেতিয়া কালে ধৰে আমি আমাৰ কাণত এইটো নপঢ়ে মানে কাণত গম নাপাওঁ। গতিকে সকলোৰে এই মাধৱক ভজিবলৈ কৈছে কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে কৃষ্ণ হে জগদীশ্বৰ। নমস্কাৰ প্ৰভুসকল আইসকল। আজি শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ ইয়াতে সমাপ্ত হৈছে। কৃষ্ণ গোবিন্দায় নমঃ।